হাতত ইটিং লাইভ আজি পুনৰ অন্য এটা খোৱাৰ ভিডিঅ' লৈ একদম মজাকৈ আহি গৈছোঁ ঠিক আছে তো আজি কি আনিছোঁ আচল কামটো হৈছে খোৱা দেই মানে কি খোৱাটো মেইন তো এইটো হৈছে মুৰ্গীৰ ৰান পুৰা ফ্ৰাইকৈ বনাইছোঁ মজাকৈ আৰু ইয়াৰ লগত হৈছে পুঠি মাছ দেখা যায় পুঠি মাছ আৰু এইফালে হৈছে এইটো হৈছে পচলা ভাজি আৰু লগত আছে অকণমান পিঁয়াজ ঠিক আছে আৰু এইফালে হৈছে অকণমান এইটো কুকুৰাৰ লিভাৰ ফ্ৰাই এইটো বস্তু মানে কি মোৰ বহুত প্ৰিয় ঠিক আছে আৰু এইফালে আছে লগত অকণমান দাইল তো আজি খোৱা এজন ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাওক অকণমান সময়ৰ কাৰণে ফূৰ্তি কৰক আৰুনো কিমাননো টেনশ্যন লৈ থাকিব তো ধুনীয়াকৈ আপোনালোকে পুৰা ধুনীয়াকৈ এইটো চাওক আৰু ফূৰ্তি কৰক আৰু যদি ভাল পাইছে প্লিজ এটা লাইক এটা কৰি থাকিব তো অকণমান সময় দেৰি নকৰি আৰম্ভ কৰি দিওঁ পটাপট কাৰণ কি ভাতটো বহুত ঠাণ্ডাই হ'ল তো দাইলটো ঢাক খাই আছে চাইডৰ চাইডো
Uh, uh, Ah.